Hello friends, ভালো করে তার নতুন ভিডিওলে আপনাদের সকলকে স্বাগতম জানাচ্ছি। তো বেসিক্যালি আজিৰ এই ভিডিওটোত আপোনালোকক জিঅ'ৰ দুটা মজা একদম ধামাকা নিউজ আপোনালোকক দিম। তো জিঅ'টো আপোনালোকে জানে প্ৰায় সকলোৱে জিঅ'ৰ চিম ইউজ কৰে। তো ইয়াৰ প্ৰথম নিউজটো হৈছে জিঅ' টিভিৰ ওপৰত, য'ত আপোনালোকে ফ্ৰীতে টিভিৰ সকলো চেনেল চাব পাৰে। আৰু ছেকেণ্ড নিউজটো হৈছে জিঅ' ফোন 3ৰ ওপৰত। আপোনালোকে জিঅ' ফোন 1, জিঅ' ফোন 2 এইকেইটাতো জানেই। জিঅ' ফোন 1 মাত্ৰ 1500 টকাতে বহুত এটা পপুলাৰ ফিচাৰ ফোন। তাৰপিছত আছে জিঅ' ফোন 2 আৰু এবাৰ আহি আছে জিঅ' ফোন 3। তো এই দুটা নিউজ জিঅ'ৰ এই দুটা নিউজ আপোনালোকক এই ভিডিঅ'টোত কমপ্লিট দিম। ভিডিঅ'টো কমপ্লিট চাই থাকিব। আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰে, বহুতকেইটা ইণ্টাৰেষ্টিং টপিকত ভিডিঅ' বনোৱা আছে, আপোনালোকে ডিছক্ৰিপশ্যনতো লিংক পাই যাব আৰু ওপৰত আই বটনতো আপোনালোকে লিংক পাই যাব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ভিডিঅ'টোৰ তলত এটা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটন আছে, সেইটো ক্লিক কৰি দিব। তো প্ৰথমতে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ফ্ৰেণ্ডছ, প্ৰথম আপডেটটো হৈছে জিঅ' টিভিৰ ওপৰত। জিঅ' টিভিত আপোনালোকে এতিয়াৰ পৰা ডাৰ্ক মোডৰ অপশ্যনটো পাই যাব। যিসকলে জিঅ' টিভি বেছিকৈ ইউজ কৰে বা স্পেচিয়েলি যিসকলে ৰাতি জিঅ' টিভি ইউজ কৰে, তেওঁলোকৰ বাবে এই ফিচাৰটো বহুতেই ইম্পৰ্টেণ্ট হ'ব। আৰু তাৰ পিছৰ আপডেটটো হৈছে জিঅ' ফোন 3ৰ ওপৰত। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে যে জিঅ' ফোন 1ৰ দাম হৈছে মাত্ৰ 1500 টকা। কিন্তু 12 আগষ্টত জিঅ'ৰ যিখন এনুৱেল জেনেৰেল মিটিং আছিল, সেইখনত জিঅ'ই এনাউন্স কৰিছে যে অহা 1-2 মাহৰ ভিতৰত জিঅ' ফোন 1ৰ দাম কমিব। আপোনালোকে এতিয়া আছিল 1500 টকা, আপোনালোকে 1500 টকাৰ কমতে আপোনালোকে জিঅ' ফোন 1 কিনিব পাৰিব। তো কিমান দাম কমিব সেইটো এতিয়ালৈকে জিঅ'ই কোৱা নাই। আৰু লগতে জিঅ'ই এইটো এনাউন্স কৰিছে যে তেওঁলোকে 2019ত জিঅ' ফোন 3 লঞ্চ কৰাৰ কোনো প্লেন কৰা নাই। 2020তহে হয়তো আপোনালোকে জিঅ' ফোন 3 দেখিবলৈ পাব। আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰি দিয়ে জিঅ' ফোন 3 বুলি, তেতিয়া আপোনালোকে তাতে ধেৰ ভিডিঅ' পাই যাব। কোনোবাই কৈছে 4GB ৰেম পাব মাত্ৰ 1500 টকাত। জিঅ' ফোন 3ত 4GB ৰেম হ'ব। কোনোবাই কৈছে জিঅ' ফোন 3 স্মাৰ্টফোন হ'ব। এইবিলাক চব মিছা ভিডিঅ'। জিঅ' ফোন 1ৰ দৰে একে ফিচাৰ ফোনেই হ'ব। এইটো বিষয়ত যদি জিঅ'ই কিবা নতুন আপডেট দিয়ে, আপোনালোকক মই নিশ্চয় ভিডিঅ' কৰে জনাই দিম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টোৰ তলত যিটো ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটন আছে, সেইটো ক্লিক কৰি থ'ব আৰু তাৰ কাষতে বেল আইকনটো নিশ্চয় ক্লিক কৰি থ'ব। তো আজিলৈ মানে এই দুটাই আছিল জিঅ'ৰ নিউজ। কেনে লাগিলে ভিডিঅ'টো জনাব মোক কমেণ্ট বক্সত। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ হৈছে তেনেহ'লে ভিডিঅ'টোৰ তলত এটা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটন আছে, সেইটো ক্লিক কৰি দিব। তাৰ কাষত এটা বেল আইকন আছে, সেইটো নিশ্চয় ক্লিক কৰিব। তো আজিলৈ এইখিনিয়ে। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় অসম। ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব। বাই।